সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত পুনৰ আহিছোঁ আন এটি খাদ্য সম্ভাৰলৈ। আজি মই লোকেল চিকেন বনাম। কেনেকৈনো বনাওঁ, আমি ঘৰতো তেনেকৈয়ে খাওঁ, আপোনালোকে চাই যাওকচোন। প্ৰথমতে মই পিঁয়াজখিনি কাটি ল'ম। মই এতিয়া পিঁয়াজ অলপ কাটি লৈ তাত ধুনীয়াকৈ এই পিঁয়াজখিনি এইখিনি মই এনেকৈ কাটি ল'লোঁ। কাটি লৈ ইয়াত মই চিকেনৰ লগত মিলাই দিম। তাৰপিছত অকণমান নিমখ ইয়াতে দি লৈছোঁ, মিলাই দিম। 15 মিনিটমান মই ইয়াত থ'ম। এই লোকেল চিকেনখিনিত ইয়াত মইতো পিঁয়াজ আৰু হালধি নিমখ দি যিহেতু মই ইয়াত মেৰিনেট কৰি ল'লোঁ। এতিয়া মই তাত দিবলৈ তেজপাত দিম, কেইটামান জলকীয়াখিনি আজি মই অকণমান শুকান লৈছোঁ, শুকান জলকীয়া লৈছোঁ, কাৰণ এইখিনি শুকান জলকীয়াখিনি যেতিয়া মই ইয়াত দি দিম পিচি লৈ, তেতিয়া কালাৰটো ধুনীয়া হয়। তাৰপিছতে আৰু এয়া লৈছোঁ কেইটামান, এইটো মই শুকান নৰসিংহ পাত। এই শুকান নৰসিংহ পাতটো মই এইকাৰণে লৈছোঁ, ইয়াত তেলত দিলে খাবলৈ মানে মাংসখিনি খাবলৈ ভাল হয় আৰু এটা বৰ ধুনীয়া স্মেল আহে, মানে সোৱাদ গোন্ধ ওলায়। আৰু এইকণ আদা, এয়া নহৰু, তাৰপিছত এয়া চিকেন মছলা আৰু এয়া জিৰা পাউডাৰ। তাৰপিছত বিলাহীটো মই লৈছোঁ, বিলাহীটো এইটো মিক্সিত ধুনীয়াকৈ পিচি ল'ম। তাৰপিছতে এয়া পিঁয়াজখিনি তেলত দিম, এইখিনি আলু, লাষ্টত এই ধনিয়াখিনি দিম। এতিয়া ব'লক মই এইখিনি অলপ, এয়া নহৰুখিনি মই এতিয়া মোৰ এই মানে বৰ মৰমৰ খুন্দনা এটা আছে, এতিয়াতে মই ইয়াত লৈ পিনি খুন্দিম। যিহেতু আদা নহৰুখিনি কম, মিক্সিত দিবলৈ দিগদাৰ হয়, ইয়াতে জলকীয়াখিনিও দি দিম মই। তেলখিনি গৰম হৈ গৈছে, তেজপাতটো দি ল'লোঁ। তাৰপিছত এতিয়া মই পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি ইয়াতে দিম। পিঁয়াজখিনি আৰু মই তেজপাতটো অলপমান পিঁয়াজখিনি ভাজি ল'ম ৰঙচুৱা কৰি, তাৰপিছতহে মই বাকীখিনি দিম। পিঁয়াজখিনি ভাজি আছোঁ মই। ইয়াত মই এতিয়া এই অকণ জিৰা পাউডাৰ, বেছি দিয়া নাই, এয়া অলপমান জিৰা পাউডাৰ দি দিছোঁ, মাংসৰ গোন্ধ ওলাই থাকে। চিকেন মছলা ইয়াত দি লৈ এতিয়া ফ্ৰাই দিম। এতিয়া মই এইখিনি আদা নহৰু ইয়াত দি দিছোঁ, আদা নহৰু জলকীয়া পিচি থৈছিলোঁ ইয়াত মিলাই দিছোঁ। এইটো আকৌ শুকান নৰসিংহ পাত, ইয়াতে মই অকণমান ভাঙি লৈ ছিঙি লৈ দিম। এই বস্তুটো মই ছিঙি লৈ দিম, যিহেতু নৰসিংহ পাতটো দিলে শুকানকৈ, কেঁচাকৈ দিব পাৰি, শুকানকৈ এনেকৈ তেলত দি দিলে তাত ধুনীয়া গোন্ধ ওলায়, খাবলৈ ভাল হয়। আৰু মাংসখিনিত মই নিমখ আৰু হালধি সানি থোৱা আছে, তাৰপৰা ইয়াত মই এতিয়া নিদিওঁ। এইখিনি হৈ গৈছে ধুনীয়াকৈ। ইয়াত এতিয়া মই মাংসখিনি দি দিম। এয়া মাংসটো এতিয়া ইয়াত দি দিম। ধুনীয়াকৈ মিলাই দিম এতিয়া। কালাৰটো আহিবৰ কাৰণে মই দি দিছোঁ।
অকণমান দিছোঁ আৰু যিহেতু ৰেড চিলিটোৱে পেট বেয়া কৰে খালে আৰু বেছিকৈ জ্বলাও হ'লে তো মই অকণমান জলকীয়া দিছোঁৱেই নহৰু লগত দিছোঁ। এতিয়া মই চেক কৰিম, মাজে মাজে চেক কৰি থাকিব লাগে এইটো কিমান হৈছে। দিছে আৰু ইয়াত আলুখিনি মই এতিয়া কাটি থোৱা আলুখিনি ইয়াত দিছোঁ। কেঁচা মাংসটো সহজে নিসিজে, জুইটো বেছিকৈ দিলেও নিসিজে কাৰণ জ্বলিহে যায় ওপৰখিনি, ভিতৰৰ অংশখিনি একেবাৰে নিসিজে। সেইবাবে আমি মাংসটো সদায় ভাপত সিজাই ল'ব লাগে। তাৰপিছতে এতিয়া মই আলুখিনি ইয়াতে দি দিম। কাটি থোৱা আলুখিনি যিহেতু ইয়াত এতিয়া দি অলপ সময় মই ইয়াত ধুনীয়াকৈ গোটেই বস্তুখিনি মিলাই দি আকৌ অলপ সময় ভাপতে সিজিবলৈ দিম। আলুখিনি সিজি লোৱাৰ পিছতে ইয়াত মই উতলাই থোৱা পানীখিনি, গৰম পানীখিনি ইয়াত দি দিম। মানে পানীখিনি এইটো কাৰণে গৰমকৈ দিব লাগে, পানীখিনি গৰমকৈ দিলে বস্তুটো খাবলৈ হেৰহেৰীয়া নহয়। হেৰহেৰীয়া বুলি এটা অসমীয়া ভাষা আছে। এতিয়া পানীখিনি আমি উতলা পানীখিনি ইয়াত দি দিয়া হয় মাংসত, মাংসখিনি সোনকালে বা আলুখিনি সোনকালে সিজিও যায় আৰু আলু বস্তুটো সোৱাদ হয়। এতিয়া মই এখন কাটি সিজিবৰ কাৰণে মাজে মাজে চেক কৰি থাকিব লাগে। এইটো মই জুইটো বাৰু কমাই দি থৈছোঁ, তথাপিতো মানে লাগি দিবও পাৰে ন। এতিয়া মোৰ আলুখিনি আৰু মাংসখিনি সিজিছে। মই এতিয়া ইয়াতে পিচি থোৱা বিলাহীখিনি দি দিম, কাৰণ মাংসটো আৰু আলুখিনি যেতিয়া সিজি যায় তাৰপিছতহে বিলাহীখিনি দিব লাগে। মানে বিলাহীটোৰ অকণমান টেঙাও থাকে, সেইবাবে মানে আলুখিনি নিসিজিবও পাৰে। সেইকাৰণে ধুনীয়াকৈ সিজাই ল'ব লাগে, তাৰপিছত বিলাহীটো দিব লাগে। সেই বিলাহী দি দিছোঁ মই ইয়াতে। তাৰপিছত ধুনীয়াকৈ চবখিনি ভালদৰে মই এতিয়া মিলাই দিম। ভালদৰে মিলাই বিলাহীখিনি ইয়াতে সিজিবলৈ দিম। অলপ দেৰি সিজাৰ পিছত ঢাকি থ'ম। 10 মিনিটমান সিজিলে ধুনীয়াকৈ বিলাহীখিনি সিজি আহিব। মাংসখিনি যিহেতু আলুখিনি আৰু সিজিয়ে গ'ল, তাৰপিছতে অলপমান গৰম কৰি থোৱা পানীখিনি, যিখিনি উতলাই আছোঁ পানীখিনি, সেই পানীখিনি ইয়াত দিম। যিহেতু আমি অকণমান গ্ৰেভি কৰি খাবলৈ হ'লে বা জোল, লোকেল চিকেন যিহেতু অকণমান জোল খালে ভাল হয়, সেইবাবে অকণমান জোল বনাম। ভালদৰে লৰাই ইয়াত সিজিবলৈ দিম। যিহেতু পিচি থৈছিলোঁ বিলাহীখিনি, সেইকাৰণে বেছি সময় নালাগে। অকণমান সময় মই ঢাকি দিওঁ, ভাপতে সিজিব। গেছটো কমাই থৈছোঁ। এতিয়া ধুনীয়াকৈ সিজি গৈছে বিলাহীখিনি সিজি গ'ল। এতিয়া ইয়াতে উতলাই থোৱা পানীখিনি দি দিব লাগিব। এতিয়া পানীখিনি উতলাই থৈছিলোঁ মই ইয়াতে দি দিছোঁ। এতিয়া মই পানী দিয়াৰ পিছত বস্তুটো কিমান শুকালে চাম। এতিয়া হৈ গৈছে, পানীখিনি খপিছে। এতিয়া মই ইয়াত লং, ইলাচি, ডালচেনি এটা পিচি পিনি ইয়াতে দি দিম। লং এটা লৈছোঁ, ডালচেনি এটুকুৰা আৰু ইলাচি এটা পিচি ইয়াত মই মাংসখিনি দি দিম। তাৰপিছত 2 মিনিটমান উতলিবলৈ দিম, তাৰপৰা নমাই থ'ম। এটা পিচি লোৱা লং ইলাচিখিনি মই ইয়াতে দি দিছোঁ। ধুনীয়াকৈ গোটেইখিনি মিলাই দিম। লং, ইলাচি, ডালচেনি মই এটা ইয়াত পিচি লৈ ধুনীয়াকৈ ইয়াতে দি দিলোঁ। এতিয়া 5 মিনিটমান মই ধুনীয়াকৈ উতলিবলৈ দিম। হৈ গৈছে। এতিয়া ইয়াতে ধনিয়া অলপ দিবলৈ আছে, অলপ বেছি কেইটামান ধনিয়া কাটি দিম। ইয়াতে দিম।
মছলা ধনিয়াখিনি ইয়াত এতিয়া মোৰ হৈ গ'ল মই এতিয়া এইখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰিম এতিয়া মই টেষ্ট কৰি চাম কিমান কেনেকুৱা হৈছে ভাল হৈছে তেনেকৈ আমি বনাই খাওঁ আপোনালোকেও বনাই খায়েই তথাপিতো মই বনোৱাৰ দৰেও বনাই চাবচোন যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ